এতিয়া আহিছোঁ মই বৃষ ৰাশিলৈ তৰাছ। দুখন কাৰ্ড লৈছোঁ পেণ্টাকলছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে তৰাছ বৃষ ৰাশিসকলৰ এই সপ্তাহটোত শত্ৰু বৃদ্ধিৰ বাবে কিছু মানসিক অশান্তিত থাকিব। ব্যৱসায় বাণিজ্য আৰু চাকৰিজীৱীসকলৰ অগ্ৰগতি হ'ব। এই সপ্তাহটোত আৰ্থিক লেনদেনত সাৱধান হওক। টকা পইচা ধাৰত দিয়াটো বন্ধ কৰক। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। এই সপ্তাহটোৰ লাষ্ট পাৰ্টত বৃষ ৰাশিৰ জাতক জাতিকাসকলে কিছু অসুবিধা অনুভৱ কৰিব পাৰে। স্বাস্থ্য পাতিৰ কিছু অৱনতি হ'ব পাৰে। গতিকে আপুনি সপ্তাহটোৰ প্ৰথম ভাগৰ আৰম্ভণিতে বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক। বিশেষকৈ মংগলবাৰ দিনা দেৱী বগলাৰ মন্দিৰ দৰ্শন কৰক, শুভ ফল পাব। ইয়েলা কালাৰটো আপুনি বেছিকৈ ইউজ কৰক। গোল্ডেন কালাৰো লাকি কালাৰ হিচাপে ইউজ কৰিব পাৰে। লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ মই মিথুন ৰাশিলৈ। দুখন কাৰ্ড লৈছোঁ টেম্পাৰেন্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত আপুনি য়েলো কালাৰৰ কাপোৰ কানি পিন্ধি গণেশদেৱৰ মন্দিৰত প্ৰায় লাড্ডু এভাগ প্ৰসাদ হিচাপে আগবঢ়াওক, নৈবেদ্য আদি দিয়ক। গণেশদেৱৰ পূজা পাতল কৰক। কিছু বাধা বিঘিনি থাকিলেও আঁতৰিব, কাৰণ সপ্তাহটোত প্ৰায় ক্ষেত্ৰতে কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায় বাণিজ্যত শেষৰ ফালে শুভ ফল পাব। বিশেষকৈ যিসকলে খাদ্যদ্ৰব্যৰ ব্যৱসায় কৰিছে তেখেতসকলে কিছু শুভ ফল লভিব। আৰু টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব পাৰে। লোহাৰ ব্যৱসায়ীসকলে সাৱধান হওক। চাকৰিয়ালৰ মধ্যম ফল। ব্যৱসায় বাণিজ্যত মধ্যম হ'লেও বিদ্যাৰ্থীসকলে কিন্তু অতি উত্তম ফল লভিব। বিশেষকৈ সপ্তাহটোৰ প্ৰথম ভাগত আৰু শেষৰ ভাগত বিদ্যাৰ্থীৰ বাবে ভাল, পৰীক্ষাৰ্থীসকলৰ বাবে ভাল। এই সপ্তাহটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিমানখিনি পৰা যায় ৰাম নাম জপ কৰক, শিৱৰ আৰাধনা কৰক, ভাল ফল পাব। শুভ কালাৰ হ'ব হোৱাইট এণ্ড য়েলো, শুভ নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, কিন্তু শনিবাৰ দিনটো পালন কৰক। পাৰিলে শনিৰ পূজা পাতল কৰক। পাৰ্টনাৰশ্বিপ ব্যৱসায় নকৰিব, বাধা পাব। এই সপ্তাহটোত নিবনুৱা আৰু চাকৰি বাকৰি যদি আপুনি কৰিছে এনেকুৱা ভাল। আৰু বাধা বিঘিনিৰ মাজেৰেও আপুনি শেষৰ ফালে কিছু লাভৱান হ'ব। হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগো দেখুৱাই আছে। আৰু এই সপ্তাহটোত আপুনি যিমানখিনি পৰা যায় শনিদেৱৰ আৰাধনা কৰক। শনিবাৰ দিনটোতো পালন কৰিব দিলোঁ। আৰু বিদ্যাৰ্থীসকলে অৱশ্যে নীল সৰস্বতীৰ পূজা পাতলো কৰিব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অফ হোৱাইট কালাৰটো ইউজ কৰক। লাকি নাম্বাৰ হ'ব 2। ধন্যবাদ। এতিয়া সিংহ ৰাশি লিঅ' কিং অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত শত্ৰু বৃদ্ধি হ'ব, গতিকে সাৱধানেৰে পাৰ কৰক। শত্ৰুৱে আমনি কৰিব পাৰে। সপ্তাহটোৰ মাজভাগৰ পৰা টকা পইচা হাতলৈ আহিব। ধনস্থান শুভ বুলি ক'ব লাগিব। চাকৰিয়ালৰ কিছু বাধা, নিবনুৱাসকলৰ বাধা আছে। আৰু পাৰিলে এই সপ্তাহটোত টকা পইচা কাপোৰ কানি আদি দুখীয়াজনক দান দিয়ক। বিশেষকৈ শনিবাৰ মংগলবাৰ দিনটোত দান ধ্যান কৰক, ভাল হ'ব। আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সংৰাগ বৃদ্ধি পাব পাৰে। সংৰাগ নিয়ন্ত্ৰণ কৰক, তেতিয়া সকলো দিশতে আপোনাৰ সফলতা আহিব আৰু ভাল হ'ব। শুভ কালাৰ হ'ব ৰেড এণ্ড অৰেঞ্জ, শুভ নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ মই কন্যা ৰাশিলৈ পেজ অফ শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি অনুভৱ কৰিব। এই সপ্তাহটোত শত্ৰু বৃদ্ধি হ'ব পাৰে, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, সাৱধান হওক। টকা পইচা অৱশ্যে হাতলৈ আহিব। বিশেষকৈ শেষৰ ফালে, সপ্তাহটোৰ শেষৰ ফালে টকা পইচা যথেষ্ট আহিব। অন্ধজনক দান ধ্যান কৰক। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। আনৰ মনত আঘাত নিদিব, মিছা কথা নক'ব। আৰু এই সপ্তাহটোত পাৰিলে কন্যা ৰাশিৰ জাতক জাতিকাসকলে বাটল গ্ৰীণ কালাৰটো ইউজ কৰক, পাৰ্পল কালাৰটো ইউজ কৰিব পাৰে। শুভ নাম্বাৰ হ'ব 2। এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আৰ্থিক অৱস্থা শক্তিশালী হ'ব, সহনশীলতা বৃদ্ধি পাব। এই সপ্তাহটোত সঞ্চয় কৰিব পাৰে, টকা পইচাৰ আমদানি হ'ব। অৱশ্যে সন্তানৰ বাবে কিছু সমস্যা থাকিব। আৰু স্বাস্থ্য পাতিৰ কিছু অৱনতিৰ যোগ দেখুৱাই আছে। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। সপ্তাহটোৰ মাজভাগৰ পৰা আপোনাৰ ভ্ৰমণৰ যোগ আছে, কিন্তু পূব দিশত ভ্ৰমণ নকৰিব। পূব দিশত কিছু অশুভ কাৰক। এই সপ্তাহটোত পাৰিলে শিৱ পাৰ্বতীৰ মন্দিৰ দৰ্শন কৰক। শিৱ পাৰ্বতীৰ পূজা পাতল কৰক, ভাল হ'ব। শুভ কালাৰ হ'ব হোৱাইট, শুভ নাম্বাৰ হ'ব 3। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে পাৰ্টনাৰশ্বিপ ব্যৱসায়ত শুভ ফল পাব। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে কিছু বাধা আছে। নিবনুৱাসকলৰ চাকৰি বাকৰিৰ যোগ দেখুৱাই আছে। এই সপ্তাহটোত
বাধা বিঘিনিৰ মাজেৰেও ব্যৱসায় বাণিজ্যত আপুনি কিছু শুভ ফল লাভ কৰিব পাৰে। পাৰিলে এটা তামৰ আঙুঠি পিন্ধক, ৰিং ফিংগাৰত পিন্ধিব ভাল হ'ব। শনি পূজা কৰিব ভাল হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু কষ্ট কৰিব লাগিব, বাধা আছে। নীল সৰস্বতীৰ পূজা পাতল কৰক, তেতিয়াও ভাল ফল পাব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে পাৰ্পল কালাৰ, য়েলো কালাৰ ইউজ কৰক, শুভ নাম্বাৰ হ'ব 9। এতিয়া আহিছোঁ মই দুখন কাৰ্ড, টেম্পাৰেন্স এণ্ড ওৱান্স। ধনুৰাশিলৈ চেৰিটেৰিয়াছ। ধনুৰাশিত সাৱধানেৰে পাৰ কৰক, শত্ৰুৱে কিছু আমনি কৰিব। হনুমান দেৱৰ পূজা পাতল কৰক। অৱশ্যে সকলো ক্ষেত্ৰতে কিছু বাধা আছে। আপোনাৰ সফলতা নিশ্চয় আহিব, কিন্তু বাধা বিঘিনিৰ মাজেৰে আপুনি আগবাঢ়িব লাগিব। বিদ্যাৰ্থীসকলৰ শুভ মনসা দেৱীৰ পূজা পাতল কৰক, বগলা দেৱীৰ পূজা পাতল কৰক, ভাল হ'ব। শুভ কালাৰ বটল গ্ৰীণ এণ্ড হোৱাইট, শুভ নাম্বাৰ 7। এতিয়া আহক মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ। টেম্পাৰেন্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত কিছু বাধা আছে। অৱশ্যে মাজভাগৰ পৰা লাহে লাহে সফলতা আহিব। ব্যৱসায় বাণিজ্যত অৱশ্যে শেষৰ ফালে শুভ ফল পাব। বিদ্যাৰ্থীসকলৰ সিমান শুভ নহয়। পাৰিলে মনসা দেৱীৰ পূজা পাতল কৰক, ভাল হ'ব। এই সপ্তাহটোত মংগলবাৰ দিনা বগলা দেৱীৰ নাম স্তোত্ৰ আদি পাঠ কৰক, ভাল ফল পাব। ব্যৱসায় বাণিজ্যৰ ভিতৰত লোহাৰ ব্যৱসায় যদি কৰিছে তেতিয়া কিছু শুভ ফল লভিব। সপ্তাহটোত ড্ৰাইভিঙৰ ক্ষেত্ৰত সাৱধান হওক, সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে। শংখৰ আঙুঠি পিন্ধক। মকৰ ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোৰ শেষৰ ফালে বেছি ভ্ৰমণ নকৰিব। শুভ নাম্বাৰ 3, শুভ কালাৰ ব্লু। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। ওৱান্স এণ্ড পেণ্টাকলছ, একুৰিয়াছ। এই দুখন কাৰ্ড মতে শনিদেৱ কিছু অশুভ, গতিকে বাধা বিঘিনি আছে। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল পাব। বাহিৰত যাত্ৰা কৰিব পাৰে। নিবনুৱাসকলৰ ভাল ফল। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত কিছু বাধা বিঘিনি থাকিব। টকা পইচাৰ খৰচা পাতি আদি বৃদ্ধি পাব। এই সপ্তাহটোত মংগলবাৰ দিনটো পালন কৰক। পাৰিলে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে মংগলবাৰ দিনা হনুমানৰ পূজা পাতল কৰক। গ্ৰীণ কালাৰ ইউজ কৰিব পাৰে, শুভ নাম্বাৰ হ'ব 6। এতিয়া মীন ৰাশি, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মৰ্যাদা বৃদ্ধি হ'ব পাৰে, প্ৰতিভাৰ বিকাশ হ'ব, স্বীকৃতি পাব আপুনি। অৱশ্যে বাধা বিঘিনিও আছে। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে অতি অশুভ ফল দেখুৱাব। অৱশ্যে ব্যৱসায় বাণিজ্যত ভাল। সপ্তাহটোৰ শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। এই সপ্তাহটোত ভ্ৰমণৰ ক্ষেত্ৰত কিছু অশুভ কাৰক, প্ৰাপ্তিৰ যুগ আছে। হঠাৎ প্ৰাপ্তিৰ যুগত শুভ ফল পাব। নিবনুৱাসকলে ভাল ফল আশা কৰিব পাৰে। এই সপ্তাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলে যিমানখিনি পৰা যায় দান ধ্যান কৰক, আৰু পাৰিলে সপ্তাহটোৰ একেবাৰে শেষৰ ফালে মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰক। শুভ নাম্বাৰ 3, শুভ কালাৰ গল্ডেন কালাৰ। ধন্যবাদ।